নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো এটু সাকসেছলৈ আজি আপোনালোকৰ বাবে লৈ আহিছো মোস্ট ইম্পৰ্টেন্ট জেনেৰেল নলেজৰ 9 নম্বৰ খণ্ডটো আমি আহি আজি 9 নম্বৰ খণ্ডটোত উপনীত হৈছোহি আমি প্ৰত্যেকটো খণ্ডতে 50টাকৈ কোৱেশ্যন আপোনালোকৰ বাবে অসমীয়াত লৈ আহিছিলো আজি আমি 9 নম্বৰ খণ্ডটো পাইছোহি আৰু এটা মাত্ৰ খণ্ড আছে 500টা কোৱেশ্যন এনসাৰ হ'বলৈ আহকচোন আজিৰ ভিডিঅটো আৰম্ভ কৰো আজিৰ প্ৰশ্নকেইটা আলোচনা কৰো পৃথিৱীৰ মুঠ কিমানডাল দাগিমা ৰেখা আছে পৃথিৱীৰ মুঠ 360 ডাল দাগিমা ৰেখা আছে আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহটোৰ নাম কি আটাইতকৈ বেছি উপগ্ৰহ থকা গ্ৰহটোৰ নাম হৈছে শনি ইয়াত 82টা উপগ্ৰহ আছে শনিৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম কি শনিৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটোৰ নাম হৈছে টাইটান পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰাটোৰ নাম কি পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰাটোৰ নাম হৈছে প্ৰক্সিমা সেঞ্চুৰী সৌৰজগতৰ উপগ্ৰহ নথকা গ্ৰহ কেইটাৰ নাম কি সৌৰজগতৰ উপগ্ৰহ নথকা গ্ৰহ কেইটাৰ নাম হৈছে বুধ আৰু শুক্ৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ আৰু সৰু গ্ৰহটোৰ নাম কি সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম বৃহস্পতি আৰু সৰু গ্ৰহটোৰ নাম বুধ কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বোলা হয় শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বোলা হয় কোনখন দেশে ভাৰতবৰ্ষৰ সৈতে দীৰ্ঘতম সীমাৰেখা সংলগ্ন হৈ আছে চীন দেশে ভাৰতবৰ্ষৰ সৈতে দীৰ্ঘতম সীমাৰেখা সংলগ্ন হৈ আছে ভাৰতৰ দীৰ্ঘতম পথটোৰ নাম কি ভাৰতৰ দীৰ্ঘতম পথটোৰ নাম হৈছে গ্ৰেণ্ড ট্ৰাংক পথ ভাৰতৰ সৰ্বোচ্চ বিমান ঘাটিৰ নাম কি ভাৰতৰ সৰ্বোচ্চ বিমান ঘাটিৰ নাম হৈছে চাচাল ভাৰতৰ কোনখন ঠাইক ভাৰতৰ হৃদপিণ্ড বুলি কোৱা হয় ভাৰতৰ হৃদপিণ্ড বুলি কোৱা হয় যোধপুৰক ভাৰতৰ হৃদপিণ্ড বুলি কোৱা হয় ভাৰতবৰ্ষৰ বৃহত্তম বদ্বীপটোৰ নাম কি সুন্দৰবন ভাৰতবৰ্ষৰ বৃহত্তম বদ্বীপ ভাৰতৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্মটোৰ নাম কি ভাৰতৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্মটোৰ নাম হৈছে খড়গপুৰ বুদ্ধদেৱৰ আন এটা নাম কি বুদ্ধদেৱৰ আন এটা নাম হৈছে সিদ্ধাৰ্থ তাৰায়ণৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘুৰিৰ মাজত তাৰায়ণৰ যুদ্ধ সংঘটিত হৈছিল কোন ৰাজবংশত ভাৰতত সোণৰ মুদ্ৰা প্ৰচলন হয় গুপ্ত ৰাজবংশৰ কালত ভাৰতত সোণৰ মুদ্ৰা প্ৰচলন হয় মহেঞ্জোদাৰো ক'ত অৱস্থিত পাকিস্তানৰ সিন্ধু প্ৰদেশত মহেঞ্জোদাৰো অৱস্থিত মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা হৈছে বিম্বিসাৰ ভাৰতৰ কোনখন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় বুলি স্বীকাৰ কৰা হয় ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় বুলি স্বীকাৰ কৰা হয় ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1945 চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল প্ৰাচীন ভাৰতীয় সভ্যতাটো কি সভ্যতা নামেৰে জনা যায় প্ৰাচীন ভাৰতীয় সভ্যতাটো হিন্দু সভ্যতা নামেৰে জনা যায় অসমৰ প্ৰথমজন শাসক কোন আছিল অসমৰ প্ৰথমজন শাসক মহিৰংগ দানৱ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল খ্ৰীষ্টপূৰ্ব 327ত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল ইণ্টাৰনেটৰ আৱিষ্কাৰক গৰাকীৰ নাম কি গোটেই বিশ্বত পোন প্ৰথমবাৰ ইণ্টাৰনেট সন্ধান ভিনেট সাৰ্ফ আৰু বব খানৰ দ্বাৰা কৰা হৈছিল সেয়ে এই দুজনক ইণ্টাৰনেটৰ জনক বুলি কোৱা হয় গোটেই বিশ্বত পোন প্ৰথমবাৰৰ বাবে ইণ্টাৰনেটৰ সন্ধান ভিনেট সাৰ্ফ আৰু বব খানৰ দ্বাৰা কৰা হৈছিল সেয়ে এই দুজনক ইণ্টাৰনেটৰ জনক বুলি কোৱা হয় ভাৰতৰ প্ৰথম জনজাতীয় ৰাষ্ট্ৰপতি গৰাকীৰ নাম কি ভাৰতৰ প্ৰথম জনজাতীয় ৰাষ্ট্ৰপতি গৰাকীৰ নাম হৈছে দ্ৰৌপদী মুৰ্মু ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতিৰ নাম কি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী গৰাকীৰ নাম কি ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী গৰাকীৰ নাম হৈছে জৱাহৰলাল নেহৰু ভাস্কো দা গামা এজন পৰ্তুগীজ লোক আছিল বনফুলৰ কবি বুলি কাক কোৱা হয় যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয় প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া গৰাকীৰ নাম কি প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া গৰাকীৰ নাম হৈছে যতীন্দ্ৰনাথ দুৱৰা 1955 চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম সাহিত্যিক গৰাকীৰ নাম কি জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম সাহিত্যিক গৰাকীৰ নাম হৈছে জি শংকৰ কুৰুপ তেওঁক 1965 চনত এই বঁটা প্ৰদান কৰা হয় তেওঁ এজন মালায়ালাম লেখক আছিল প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া গৰাকীৰ নাম হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তেওঁ মৃত্যুঞ্জয় উপন্যাসৰ বাবে 1979 চনত এই বঁটা লাভ কৰিছিল
প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া মহিলাগৰাকীৰ নাম কি প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম হৈছে মামণি ৰয়ছম গোস্বামী তেওঁ 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰে ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা লাভ কৰে বেলুনত কি গেছ থাকে বেলুনত হিলিয়াম গেছ থাকে চিপছ পেকেটত কি গেছ থাকে চিপছ পেকেটত নাইট্ৰজেন গেছ থাকে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক কোৱা হয় নোবেল বঁটাৰে সন্মানিত কৰা প্ৰথম ভাৰতীয় গৰাকীৰ নাম কি নোবেল বঁটাৰে সন্মানিত কৰা প্ৰথম ভাৰতীয় গৰাকীৰ নাম হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ তেওঁ 1913 চনত এই বঁটা লাভ কৰিছিল আৰু তেওঁ প্ৰথম এছিয়ান নোবেল বঁটা লাভ কৰা প্ৰথম এছিয়ান হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয় অসমৰ নেপোলিয়ন বুলি কোৱা হয় চুহুংমুঙক কুশৰ আৱিষ্কাৰ কোনে কৰিছিল ৰবাৰ্ট হুকে কুশৰ আৱিষ্কাৰ কৰিছিল দূৰবীক্ষণ আৱিষ্কাৰ কৰিছিল গেলিলিঅ'য়ে টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল আলেকজেণ্ডাৰ গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নতুন দিল্লীত নীতি আয়োগৰ মুখ্য কাৰ্যালয় অৱস্থিত কিমান বছৰ বিৰতিত এছিয়ান গেমছ অনুষ্ঠিত হয় 4 বছৰ মূৰে মূৰে এছিয়ান গেমছ অনুষ্ঠিত হয় নীতি আয়োগৰ অধ্যক্ষগৰাকীৰ নাম কি নীতি আয়োগৰ অধ্যক্ষগৰাকীৰ নাম হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এছএছবি মহানিৰ্দেশকগৰাকীৰ নাম কি এছএছবি মহানিৰ্দেশকগৰাকীৰ নাম হৈছে এছএল থাউচেণ্ড বৰ্তমান এছএছবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এছএছবি মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত সেবিৰ অধ্যক্ষগৰাকীৰ নাম কি বৰ্তমান সেবিৰ অধ্যক্ষগৰাকীৰ নাম হৈছে মাধৱী পুৰী বস ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীৰ নাম কি বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীৰ নাম হৈছে শ্ৰী ৰাজীৱ কুমাৰ বৰ্তমান আইএছআৰৰ অধ্যক্ষগৰাকীৰ নাম কি বৰ্তমান আইএছআৰৰ অধ্যক্ষগৰাকীৰ নাম হৈছে এছ সোমনাথ আইএছআৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বাংগালুৰুত আইএছআৰৰ মুখ্য কাৰ্যালয় অৱস্থিত এয়া আছিল আজিৰ 50টা অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কিবা জানিব লগা থাকিলে কমেন্ট কৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ